নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে আমি ঘৰতে বহি কেনেকৈ 50ৰ পৰা 1 লাখ পৰ্যন্ত আমি ইনকাম কৰিব পাৰি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া প্ৰথমে চাওক, ইয়াত আছে তামোলৰ পুলি, প্ৰায় 4 ফুটলৈকে আছে। 4 ফুট, 4.5 ফুট, 3 ফুট, 3.5 ফুট ওখ তামোলৰ পুলি। ইয়াত বহুত তামোলৰ পুলি আছে। আমি হিচাপটো পিছত কৰিম, এতিয়া পুলিখিনি অলপ চাই লওক আপোনালোকে। বহুত ওখ ওখ তামোলৰ পুলি, 4 ফুটলৈকে। ইয়াতো বহুত ধৰণৰ পুলি আছে, বহুত ওখ ওখ তামোলৰ পুলি আছে। ইয়াত চাওক নেমুৰ পুলি, বহুত নেমুৰ পুলি আছে ইয়াত। ইয়াত নেমুৰ পুলি আছে বহুত। আমি হিচাপটো পিছত কৰিম। ইয়াতো বহুত তামোলৰ পুলি আছে। ইয়াত ওখ ওখ পুলি আছে, তামোলৰ বহুত ওখ ওখ পুলি আছে। আৰু বহুত বিভিন্ন ধৰণৰ পুলি আছে আৰু আমাৰ ইয়াত। এতিয়া আপুনি যদি 50,000 তামোলৰ পুলি বনায়, ধৰি লওক এটা তামোল 2 টকা দি আপুনি যদি কিনি লয়, 2 টকা পুলি, এটা তামোল 2 টকা। তাত আকৌ লেবাৰ খৰচ আছে, লেবাৰ খৰচ আৰু তাত পেকেটিং কৰোঁতে আপোনাৰ প্ৰায় ধৰক আৰু 1 টকা। ধৰি লওক 5 টকা এটা তামোলত আপোনাৰ খৰচ হৈ যায়। 5 টকা খৰচ কৰিলেও আপুনি এই তামোলটো প্ৰায় 15 টকা আপুনি বিক্ৰী কৰিব পাৰে। এতিয়া যদি আপুনি 15 টকা যদি এটা তামোলৰ পুলি বিক্ৰী কৰে, যদি 50,000 তামোলৰ পুলি যদি আপুনি বনায়, 50,000 তামোলৰ পুলি যদি আপুনি খৰচা বাদ দি যদি 10 টকা প্ৰফিটত থাকে, 15 টকা ইফালে ধৰক 10 টকা যদি আপোনাৰ লাভ হয়, 10 টকা লাভত আপুনি যদি বিক্ৰী কৰে, তথাপিও 50,000ৰ পৰা আপুনি 5 লাখ টকা আপুনি বছৰেকত পাব। 5 লাখ টকা আপুনি বছৰেকত পাব। আৰু ইফালে যদি আপুনি যদি নেমুৰ পুলিটো যদি আপুনি 10 টকা বিক্ৰী কৰে এটা পুলি, তাতো যদি খৰচা যদি আপোনাৰ 3 টকা খৰচা হয়, 3 টকাৰ ওপৰত কেতিয়াও নহ'ব, 2 টকা বা 3 টকা। তামোলৰ পুলিত 2 টকা বা 3 টকা খৰচা হ'ব। কিন্তু ধৰি লওক আপুনি 5 টকা হ'লেও আপুনি প্ৰায় আৰু নেমুৰ পুলিত আপোনাৰ 7 টকামান প্ৰফিট আহিব নেমুৰ পুলিত, আৰু তামোলৰ পুলিত 10 টকা প্ৰফিট আহিব, 10 টকা। এতিয়া নেমুৰ পুলিটো যদি আৰু 1 লাখ টকা আপুনি যদি ৰাহি কৰিব পাৰে বছৰেকত, ইফালে তামোলৰ পৰা যদি 5 লাখ, ইফালে আহি যাব প্ৰায় আপোনাৰ 1 লাখ, 6 লাখ টকা যদি আপুনি বছৰেকত বিক্ৰী কৰে, আপোনাৰ হিচাপত আহি গ'ল মাহেকত আপুনি 50,000 টকা আপুনি আৰামত ঘৰতে বহি আপুনি ইনকাম কৰিব পাৰিব। এতিয়া এই নেমুৰ পুলিটো আমি কেনেকৈ বনাওঁ, ইয়াত কলমৰ জৰিয়তে আমি এই পুলিটো বনাইছোঁ। এই কলমটো আমি কেনেকৈ দিওঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আমি কেনেকৈ এই নেমুৰ পুলিটো প্ৰস্তুত কৰোঁ, আপোনালোকক আমি এতিয়া দেখাবলৈ যাম, কেনেকৈ আমি কলমৰ জৰিয়তে নেমুৰ পুলিটো বনাওঁ। আহক আমি কেনেকৈ কলম দিওঁ, আমি বাগানত যাম এতিয়া, কেনেকৈ কলমৰ জৰিয়তে আমি পুলি উৎপাদন কৰোঁ। আহক আমি লাহে লাহে আগবাঢ়োঁ। এতিয়া আমি বাগানত যাম, কেনেকৈ আমি কলম দিওঁ। কৰ্মচাৰীয়ে পুলি কাটি আছে, কলম কাটি আছে, কেনেকৈ কলম দি আছে অলপ চাই আহোঁ। এয়া চাওক ভিডিঅ'টো, আমাৰ এই কলম কেনেকৈ কাটে চাওক। ইয়াত কটাৰীৰ সহায়ত কটা হয়, একদম সৰু কটাৰী। ইয়াত প্ৰথমে কি কৰা হয়, বাকলি অলপ ওলোৱা হয় নেমু গছৰ। বাকলিটো ওলাই তাৰপিছত
ইয়াত চাওক ধুনীয়াকৈ কাটি আছে, ছালটো ধুনীয়াকৈ উঠাই আছে। ইয়াত ধুনীয়াকৈ কাটিছে। এতিয়া এই ছালটো উঠোৱাৰ পিছত ইয়াত দিব লাগিব অলপ মাটি দি, তাৰপিছত পলিথিন দিয়ে মেৰাই, তাৰপিছত ধুনীয়াকৈ বান্ধি দিলে কলমটো প্ৰায় 15 দিনৰ পিছত আহি যাব। ইয়াত চাওক পলিথিন দি ধুনীয়াকৈ বান্ধি আছে। ইয়াত চাওক ধুনীয়াকৈ বান্ধি আছে। তো কলম পদ্ধতিৰ সহায়ত আমি নেমুৰ পুলি বনাওঁ। এই 15 দিন প্ৰায় 21 দিন পিছত ধুনীয়াকৈ পুলিটো আহি যাব, কলমটো আহি যাব। আৰু এটা কলম পদ্ধতি আছে জোৰা কলম। এতিয়া জোৰা কলম নেক্সট ভিডিঅ'টোত আপোনালোকক জোৰা কলমটো দেখুৱাম, যে লেচু আৰু আম দুটা একেলগত আমি জোৰা কলমৰ সহায়ত এটা গছত আমি লেচু আৰু আম ফল আনিব পাৰোঁ এটা গছত। কিন্তু জোৰা কলম পদ্ধতি নেক্সট ভিডিঅ'টোত আমি এই জোৰা কলম পদ্ধতিটো দেখুৱাম। ইয়াত চাওক আৰু এজনে ইয়াত বান্ধি আছে ধুনীয়াকৈ। এতিয়া কলম দিয়া পদ্ধতি, এইটো নেমুৰ পুলি উৎপাদন কৰোঁ এই কলমৰ জৰিয়তে। এতিয়া আপোনালোকে যদি এই তামোলৰ পুলি, নেমুৰ পুলি যদি আপোনালোকে বনাই, নিশ্চয় আপোনালোকে চেল কৰিব পাৰিব, বিক্ৰী কৰিব পাৰিব। যে এক বছৰত আপোনালোকে আৰামত 50,000 পৰা 1 লাখ টকা ইনকাম কৰিব পাৰিব। যদি আপোনালোকে বিক্ৰী কৰিব নোৱাৰে, মই ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম, আপোনালোকে যোগাযোগ কৰি ল'ব। মোৰ নাম্বাৰটো লাগিলে দি আছোঁ 7002539366। এই নাম্বাৰত যোগাযোগ কৰিব। আৰু যদি আপোনালোকৰ পুলি লাগেও, তামোলৰ পুলি, নেমুৰ পুলি, যদি আপোনাৰ আৰু বিভিন্ন ধৰণৰ পুলি যদি লাগে, মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে, যোগাযোগ কৰিব পাৰে। ডিছক্ৰিপশ্যনত মই মোৰ নাম্বাৰটো দি দিম। আৰু জোৰা কলমৰ বিষয়ে আপোনালোকে জানিব পাৰিব যে আম আৰু লেচু আৰু বিভিন্ন ধৰণৰ ফল আমি এটা গছত আমি কেনেকৈ উৎপাদন কৰিব পাৰোঁ। যে এটা গছত আমো ধৰিব, লেচু ধৰিব, তেনেকুৱা এটা পদ্ধতি নেক্সট ভিডিঅ'টোত আমি ভিডিঅ'টো প্ৰস্তুত কৰিম, যাতে এটা গছত কেনেকৈ আমি আম আৰু লেচু ধৰাব পাৰোঁ, সেইটো জোৰা কলম পদ্ধতিৰ জৰিয়তে। এতিয়া আপোনালোকে বুজি পালে যে মাহে 50,000 পৰা 1 লাখ টকা আমি কেনেকৈ ইনকাম কৰিব পাৰি, উপাৰ্জন কৰিব পাৰি। আপোনালোকে চাকৰি আশা বাদ দিয়ক, চাকৰি বাদ দি আপোনালোকে লাগি যাওক এই কলমৰ জৰিয়তে, পুলিৰ জৰিয়তে কেনেকৈ, নাৰ্চাৰীৰ জৰিয়তে আপোনালোকে কেনেকৈ 50,000 পৰা 1 লাখ টকা আপোনালোকে ইনকাম কৰিব পাৰে। আৰু আপোনালোকে চাকৰি আশা বাদ দি লাগি যাওক, এতিয়াই ঘৰতে বহি আপোনালোকে কেনেকৈ 50,000 পৰা 1 লাখ টকা ইনকাম কৰিব পাৰে। ধন্যবাদ, আজিৰ ভিডিঅ' ইমানতেই।